আৰু এতিয়া বৰষুণ দিলে দেখিছিলে তো এতিয়া তিতি বুই আহি পাইছোহি বজাৰৰ জেগা মই ঘৰলৈ যোৱাই নাই বাহিৰে বাহিৰে আহি পিনি বজাৰত সোমাই দিছোঁহি হৈছে বজাৰ মানুহখিনিয়ে যিখিনি বেপাৰীসকল আহি পিনি বজাৰ উলিয়াবলৈ লৈছে কিন্তু বেটলাক আজি আমাৰ 3 নম্বৰ দিনাখনৰ বিজনেছ চালু কৰিম বুলি ভাবিছিলোঁ প্ৰথমে আজি বজাৰত বহিম বুলি ভাবিছিলোঁ কিন্তু বৰষুণেই দিলে ইয়াৰ পানী চানী জমা হৈ আছে আৰু এইখিনি আমাৰ বস্তুখিনি ভণ্টি এয়া এটা বস্তু বজাৰলৈ খুলিবলৈ বুলি ৰৈ আছে তাকে এতিয়া চাওঁ কেনেকৈ কি কৰিব এপাক ঘৰৰ পৰাও কাপোৰ কানি সলাই যিহেতু কাপোৰ পৰা তিতি আছে এনেকৈ থাকিলে বেমাৰেই হ'ব মই ঘৰ পায়ো আৰু এয়া মোনা বস্তা সা সঁজুলি লৈ যাবলৈ ওলাইছোঁ তাত বজাৰ জিল কৰিবলৈ বজাৰখন এইডোখৰতে আছে দেখি পায়ে থাকে আমাৰ ঘৰৰ পৰা বৰ এটা দূৰ নহয় তো খোজকাঢ়িয়ে যাব পৰা হ'ব কিন্তু যিহেতু ছাতিকেইটা ভাগি থাকিলে ছাতিৰ কাৰণে অসুবিধা হৈ আছে তো এনেকৈ তিতি আছোঁ যেতিয়া তিতিয়ে লওঁ আৰু তাত ধুনীয়াকৈ সামৰি সুতৰি তাৰপাছতহে মই কাপোৰ একেবাৰে সলাই একেবাৰে তাত বহিবৰ কাৰণে যাম আৰু চাইকেলখনেই এইখিনি পাৰি মেলি আনি থৈ আকৌ আহিব লাগিব আকৌ বস্তুবোৰ নিব লাগিব অনা নিয়াই কৰি থাকিব লাগিব আৰু তো গৈ লওঁ পাৰি কৰি চাওক বৰষুণ নপৰিবৰ কাৰণে মাথা খটাই টিপাল লগোৱা হৈছে এইবোৰ শিলগুটি দলিওৱা হৈছে ইপাৰ কৰিবলৈ দুবাৰ চেষ্টা কৰিলে আৰু এবাৰত গ'ল সেইফালে বা নিব গৈছে এফালে এডাল টানি পিনি ইফালে আপোনালোকৰ ইফালে বা টানিব দেখাই দিম এইয়া চাওক ভালে টানি পিনি এডাল পাৰ কৰাব এতিয়া সেইটো পাৰ হৈ গ'ল কণ্টিবাল উঠাই দিব এতিয়া ওপৰত মা দা কোঠালৈ ৰেডি সিজনী অকণমানি ভণ্টিজনীকো লৈ আহিলোঁ আমি এইখন টিবল উঠাই দিলে দেউতাই এয়া সজাই পৰাই দিছোঁ বহুত তাকৰ মাতে হৈ আছে মা বহি আছে ময়ো এনেকৈ বহুত টাইম বহিলোঁ ভাগৰ লাগিলে আৰু মানে মই অকণমান উঠি দিছোঁ মাক বহুৱাই আগতে উঠি উঠি আমনি লাগিছিলে এতিয়া বহি বহি আমনি লাগিছে কি হ'ল আহা আহা